খেল নহয় মাথো প্ৰতিযোগিতা খেলে আনে একতাৰ বাৰ্তা অহা 10 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ উজলি উঠিব গুৱাহাটীৰ বিভিন্ন খেলপথাৰ বিভিন্ন খেলৰ সমাহাৰ খেলো ইণ্ডিয়া ইউথ গেমছ এজন উদ্যমী যুৱক ব্যতিক্ৰমী খেতিৰে আশাৰ সঞ্চাৰ কঢ়িয়াইছে এজন যুৱকে খাৰুপেটিয়াৰ হবিবুৰ ৰহমানে নাৰ্জী খেতি কৰি উপাৰ্জন কৰিলে লক্ষাধিক টকা স্বাৱলম্বিতাৰ অন্য এক মাত্ৰা দিলে যুৱকজনে নিবনুৱাসকলক প্ৰেৰণা যোগাব পাৰে এইজন যুৱক খেতিয়কে দৰঙৰ খাৰুপেটিয়া বিহুদিয়া গাঁৱৰ এজন যুৱক খেতিয়ক প্ৰায় 2 বিঘা মাটিত নাৰ্জী ফুলৰ খেতি কৰিছে যুৱকজনে দৰং জিলা কৃষি বিজ্ঞান কেন্দ্ৰ বিষয়াৰ অনুপ্ৰেৰণাত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তেওঁ এই কৃষি কাৰ্য কৰিছে জানিব পৰা মতে 3 মাহত মাত্ৰ 2 বাৰ পানী আৰু এবাৰ জৈৱিক সাৰ দিয়াৰ বাবদ মাত্ৰ 30,000 টকা খৰচ হৈছে খেতিডৰাত উল্লেখ্য যে গুৱাহাটীৰ পাণ বজাৰ মংগললৈকে ধৰি ৰাজ্যৰ বহু ঠাইত নাৰ্জী ফুল বিক্ৰী কৰি যুৱকজনে 2 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে চৰকাৰী চাকৰি নকৰাকৈও আৰ্থিকভাৱে টনকিয়াল হোৱাৰ পথ দেখুৱালে হবিবুৰ ৰহমানে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ প্ৰেৰণাৰ উৎস হ'ব পাৰে এইজন উদ্যমী যুৱক নিউজ ডেস্ক ৰিপৰ্ট anyfocus.com খেল নহয় মাথো প্ৰতিযোগিতা খেলে আনে একতাৰ বাৰ্তা অহা 10 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ উজলি উঠিব গুৱাহাটীৰ বিভিন্ন খেলপথাৰ খেলো ইণ্ডিয়া ইউথ গেমছ